हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल DRB प्रोडक्शन। तो आपलोके थाम्बनेल देखि गम पाइছে আজি কত যাম কি কৰিম। আমি এখন এনেকুৱা কলেজত যাম যিখন কলেজ পূৰ্বতে আছিল জমিদাৰ ঘৰ। তো সেইখন কত অৱস্থিত আৰু সেইখন কলেজৰ পৰিৱেশ বৰ্তমান কেনেকুৱা তো আপোনাক সম্পূৰ্ণ বস্তু দেখুৱাই আছো আৰু বিশেষ একো নকো কলে পলম হ'ব। তো সোনকালে ভিডিওটো আৰম্ভ কৰো। তো বন্ধুসকল বোলা যাওঁ এতিয়া আৰম্ভ কৰিলোঁ যাত্ৰা। আৰু এইটো পথ আমাৰ গুৱাহাটীৰ পৰা ধুবুৰীলৈ সংযোগী পথ আৰু যিখন আমি কলেজত গৈ আছোঁ সেইখনত অলৰেডি আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু দা আহি গৈছে অলৰেডি। তো ময়ো গৈ আছোঁ সেইখন কলেজত, আপোনালোকে চাই থাকক। আৰু আগতীয়াকৈ ক'লেও মই আজি বেক কেমেৰাহে বেছি ইউজ কৰিম দেই। তো এইখন চহৰ দেখিছে আপোনালোকে, এইখন হ'ল ধুবুৰী জিলাৰ অন্তৰ্গত পিলেখিপাৰা নামৰ চহৰখনি আৰু ইয়াতে অৱস্থিত সেইখন কলেজ। তো আমি কলেজখনলৈ যাওঁ ব'লা। তো আপোনালোকে চাই থাকক, মই শেষতহে আপোনালোকক কলেজখনৰ সম্পূৰ্ণ কথাখিনি বুজাই ক'ম। তো আজি ভিডিঅ'খন অকণমান দীঘলীয়া হ'ব দেই বন্ধুসকল, আমনি লাগিব পাৰে দেই। আমি উপস্থিত হ'লোঁ ফাইনেলি কলেজৰ আগফালে। তো আমি গেটৰ সন্মুখত থিয় হৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ দৃশ্যখিনি। এইখনে গেটখন, ৰবা ভালকৈ দেখুৱাই আছোঁ দে ৰ। এইখনে গেটখন, এইফালেদি আমি সোমাই যাম এতিয়া। আহক 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 ব'লা ব'লা। ৱাও ইমান ধুনীয়া প্লেচ চাচোন। ব'লা আগতে আমি সেই বিল্ডিংটোৰ ওপৰত যাওঁ নেকি, তাতে গৈ ভিডিঅ' আৰম্ভ কৰোঁ। হাই গাইজ, তো আজি উপস্থিত আছোঁ মই পিলেখিপাৰা কলেজত। মোৰ বন্ধু এজনৰ লগত আহিছোঁ, এই যে সুহৃত, তেখেতে এইখন বিদ্যালয়ত পঢ়ি আছে। বিদ্যালয় নহয়, তেখেতে এইখন কলেজত পঢ়ি আছে। তো তেওঁৰ লগতে আহিছোঁ ফুৰিবলৈ আৰু কলেজৰ সম্পূৰ্ণ সৌন্দৰ্যখিনি আপোনালোকক দেখুৱাই আছোঁ। বহুত ধুনীয়া প্লেচ হয় এখন। আৰু লগত নকৰাকৈ চাব। আৰু লগত আছে এজন বন্ধু, তেখেতৰ নামটো কৈ দিব। মোৰ নাম চক্ৰধৰ। চক্ৰধৰ। তো তেখেতক লগ পালোঁ, এইখন কলেজৰে হয়। তো আপোনালোকক মই এইখন কলেজৰ দৃশ্যখিনি দেখুৱাই আছোঁ, চাই থাকক বন্ধুসকল। এইখিনি বোলে আৰ্টছ বিল্ডিং। তো ইয়াত লিখা আছে ডক্টৰ APJ আব্দুল কালাম হল। এইটো বোলে ডিজিটেল ক্লাছ হয়। তো আমাৰ ষ্টুডিঅ' কৈছে সম্পূৰ্ণখিনি বস্তু আমি ষ্টুডিঅ'ৰ পৰা জানিম। চ' এইটো মানে APJ আব্দুল কালাম হল, এইটো ডিজিটেল ক্লাছৰুম হয়। আৰু ইয়াৰ অপজিট ফালে মানে আৰু এটা ডিজিটেল ক্লাছৰুম আছে, ভূপেন হাজৰিকা হল। আৰু ইয়াৰ একেবাৰে মানে অপজিট ছাইডত ছায়েন্স বিল্ডিংটো আছে। আৰু ইফালেও আৰ্টছৰ ক্লাছবিলাক হয়। এইখিনি আৰু ডিপাৰ্টমেণ্টবিলাক তলত দিয়া আছে। আৰু এটা বস্তু কি দেখিলোঁ জানানে? তো ইয়াত মই আহি সেই বস্তুটো চাই অকণমান বেলেগ ধৰণৰ ফিল হৈছিল। মানে চাইছিলোঁ যিবোৰ আমাৰ অফিচ ৰুম আছে এইখন কলেজৰ অফিচ ৰুমবোৰৰ মানে দৰ্জাৰ মুখত নৈসমূহৰ নাম দিয়া আছে, পাহাৰৰ নাম, নদীৰ নাম এইবোৰ দিয়া আছে। ভাল লাগিছে আহি, মানে এখন সৌন্দৰ্যময় পৰিৱেশ। আৰু ইয়াত চাৰিওফালে গছ গছনিৰে ভৰি আছে, ধুনীয়া বতাহ বলিছে। আৰু এইজন আমাৰ বন্ধু, তেখেত নতুনকৈ নাম লগাইছে ইয়াত। তো তেওঁৰ পৰা জানিব বিচাৰিছোঁ ইয়াত আহি কেনেকুৱা ফিল হৈছে। বহুত ভাল লাগিছে আৰু বহুত ভাল লাগিছে। পৰিৱেশটো বহুত ধুনীয়া হয় ইয়াত। ইয়াত যে আহিছে কিমান দূৰ হয় তোমাৰ ঘৰৰ পৰা? 12-15 কিলোমিটাৰমান হ'ব। 15 কিলোমিটাৰ। এতিয়া ইয়াতে পঢ়িবা? ইয়াতে পঢ়িম, এতিয়া BSc। তো ধন্যবাদ থাকিল। তো আপোনাক দেখুৱাই আছোঁ চাৰিওফালে দৃশ্যখিনি, চাই থাকক বন্ধুসকল। বাপ্পা, আমি নামি আছোঁ দেই বন্ধুসকল। এইখন কলেজে বোলে আগতে জমিদাৰৰ ঘৰ আছিল, আৰু জমিদাৰ যিজন আছিল তেখেতৰ নাম হ'ল নৃপেন্দ্ৰ নাৰায়ণ চৌধুৰী। আৰু এইখন স্থাপিত হৈছিল কলেজখন 1960 চনৰ 10 আগষ্ট তাৰিখে। আৰু ইয়াত এটা ৰাজমহলৰ নিচিনা ঘৰ আছে, সেইটো মই ভিডিঅ'ৰ লাষ্টত দেখুৱাই আছোঁ। বৰ্তমান কলেজ বন্ধ, এনে ইয়াত মানে এডমিশ্যনৰ কাম চলি আছে। ইয়াৰ পৰা আপোনালোকক দৃশ্যখিনি দেখুৱাইছোঁ এইখন কলেজত। এয়া চাওক
দীপৰ বিল বুলি দিয়া আছে ৰুম নম্বৰ 33 দীপৰ বিল তাৰপিছত এইখন দিয়া আছে সৰ্পমাৰী চাইছানে তাৰপিছত গৌৰাং নৈ আকৌ এইপিনে আছে দিহিং সৌখন গদাধৰ ডিব্ৰু নৈ তাৰপিছত আকৌ কপিলি আছে ইয়াৰ পৰা চাওঁ না দৃশ্যটো কেনেকুৱা ধুনীয়া লাগিছে আপোনালোক যিটো ঘৰৰ কথা কৈছোঁ সৌটো হয় জুম কৰি দেখুৱাইছোঁ অলপ সৌটো ৰঙা ৰঙা ঘৰটো হয় আপোনালোকৰ ওচৰত গৈ দেখুৱাইছোঁ অলপ পিছত আৰু এয়া যে 0-0 দেখিছে এইটো কোনো 0 নহয় এইটো ডিষ্টেঞ্চ ৰাখি মানে 1 মিটাৰ ডিষ্টেঞ্চ ৰাখি এইটো মানে কৰি দিছে ইয়াতো আছে চাওক এইবোৰ বোলে কিবা এডমিশ্যনৰ সময়ত বোলে এনেকুৱা কৰিছিল মানে ভিৰ হৈছিলতো এইবোৰ মহামাৰীৰ কাৰণে এনেকুৱা চৰকাৰে যিটো নিৰ্দেশ দিছিল সেইটোৱে মানে পালন কৰিছে এইটো হ'ল গ্ৰন্থগাৰ পুথিভঁৰাল আৰু সুহৃদে যে কৈছিল ভূপেন হাজৰিকা হল বুলি তো এইটোৱে হ'ল এইটো আৰু সেইপিনে যাওঁ বোলা তো মই আপোনালোকক দৃশ্যখিনি দেখুৱাই আছোঁ আৰু সৌখন দেখিছে আপোনালোকে সেইখন বেনাৰ দেখিছে সেইখন হ'ল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় নেকি হয় আৰু এইখনত আপোনালোকে BLEDৰ শিক্ষা গ্ৰহণ কৰিব পাৰে তো আগপিনে যাওঁ আকৌ চাওক না কিমান নেচাৰেল একেবাৰে ধুনীয়া ঠাই ভাল লাগিছে মোক আহি বহুত ভাল লাগিছে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ইমান বহল নহয় ঠাইডোখৰ তথাপিও যিখিনি আছে বহুত ধুনীয়া আৰু মনোমোহা ঠাই এইখন তো বন্ধুসকল মই যিটো ঘৰৰ কথা কৈছিলোঁ সেইটো ঘৰত মানে মই এতিয়া থিয় হৈ আছোঁ তো এইটোৱে হ'ল সেইটো ঘৰ একদম ৰাজঘৰৰ নিচিনা দেখাত অকণমান চাওক না ডিজাইনবিলাক আৰু আমি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিম কাৰণ এইটো অফিচ ৰুম চ' বাহিৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক আৰু সৌন্দৰ্যখিনি চাওক প্ৰিয় বন্ধুসকল এইখন কলেজ আমাৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা নামৰ চহৰখনত অৱস্থিত আৰু এইখন কলেজেই পূৰ্বতে আছিল এটা জমিদাৰ পৰিয়ালৰ ঘৰ আৰু যিজন জমিদাৰ আছিল তেখেতৰ নাম আছিল নৃপেন্দ্ৰ নাৰায়ণ সিংহ আৰু এইখন কলেজ ৰূপে স্থাপিত হৈছিল 1960 চনত কলেজখনিও একেবাৰে সৌন্দৰ্যময় পৰিৱেশৰ মাজত বহুত গছ গছনিৰে ভৰি আছে আৰু কলেজখন এনেকৈ সজাইছে মানে ছাত্ৰসকলৰ মনোৰঞ্জনৰ কাৰণে ধুনীয়াকৈ কিবা মানে ধেমালিমূলক কথাৰে লিখি থৈছে চ' বহুত ভাল লাগিছে বিশেষ একো নাই তো আমাৰ ভিডিঅ' এইখিনিয়ে আছিল আৰু আগতে মই এটা কথা কৈছিলোঁ যে মই আজি ফ্ৰণ্টত আহিবলৈ মানে বেক কেমেৰা বেছি ইউজ কৰিম চ' এইকাৰণে কৈছিলোঁ আজি বহুত দিনৰ মূৰত ষ্টুডেণ্টবোৰ গোট খাইছে সকলোৰে কি বা কথা আছিল আজি হেঁপাহ পলুৱাই পাতিছে অলপ মানে ডাউটলি পাতিছে চ' সেইকাৰণে আৰু নানান ধৰণৰ ইত্যাদি চাউণ্ড আহি আছিল তো মই সেইকাৰণে ফ্ৰণ্টত এই কথা পাতিলে আপোনালোকে শুনা নাপাব সেইকাৰণে মই বেক কেমেৰা ইউজ কৰি এডিটিঙৰ জৰিয়তে মোৰ ভইচবিলাক ভৰাই দিছোঁ চ' ভুল হ'লে ক্ষমা কৰিব ভিডিঅ'খন কেনেকুৱা বা লাগিল কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব মই আপোনালোকক আকৌ লগ পাম আমাৰ নেক্সট ভিডিঅ'ত চ' এতিয়া মই লৈছোঁ আপোনালোকৰ পৰা বিদায় তো এতিয়া বাই বাই